আৰ্টিফিচিয়েল দুনিয়া অৰ্থাৎ ইণ্টাৰনেটৰ বিষয়ে আমি সকলোৱে অলপ হ'লেও কিবা জানো, যেনে ইউটিউবত ভিডিঅ' চোৱা, গুগলত ইমেজ চং ভিডিঅ' ডাউনলোড কৰা, ফেচবুকত ফ্ৰেণ্ডৰ লগত চাট কৰা, এটচেট্ৰা। কিন্তু আমি ভবাতকৈ বহুত বেছি বহল এই দুনিয়া। আজি মই ক'বলৈ ওলাইছোঁ এই ইণ্টাৰনেট নামৰ দুনিয়াখনৰ বিষয়ে কিছু আজব তথ্য। চ' লেট এক্সপ্ল'ৰ দি ফুল ভিডিঅ' এণ্ড ছাবস্ক্ৰাইব দিছ চেনেল। নম্বৰ 1, আমি সকলোৱে এই ইণ্টাৰনেটৰ অপৰিসীম গুৰুত্বৰ কথা নিশ্চয় জানো। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ ইউজাৰ অৰ্থাৎ ব্যৱহাৰকাৰীৰ সংখ্যা কিমান? 2002 চনত ইণ্টাৰনেটৰ ইউজাৰ আছিল 600 মিলিয়ন, কিন্তু এতিয়া বাঢ়ি গৈ হৈছে 4.39 বিলিয়ন। ভৱিষ্যতে আৰু কিমান ইউজাৰ হ'ব তাক নিৰ্ণয় কৰা টান। এনেকুৱা এটা হয়তো সময় আহিব যদি কোনোবাই ইণ্টাৰনেট ব্যৱহাৰ নকৰে তাক মানুহে পাগল বুলি ক'ব। নম্বৰ 2, আমি সকলোৱে এটাই মাত্ৰ জানো ফেচবুকত ফটো আপলোড দিব লাগে, ষ্টেটাছবিলাকত লাইক দিব লাগে। কিন্তু আপুনি কেতিয়াবা চিন্তা কৰিছেনে প্ৰতিদিনে এনেকুৱা কিমান লাইক হয়, কিমান ফটো আপলোড হয়? আপুনি চিন্তা কৰক বা নকৰক, ইয়াৰ হিচাপ ফেচবুকৰ মেইন অফিচত মজুত আছে। ফেচবুকৰ বৰ্তমান এক্টিভ ইউজাৰ হ'ল 2.32 বিলিয়ন। ফেচবুকত প্ৰতিদিনে 500 টেৰাবাইট ডাটা আদান প্ৰদান হয়। টেৰাবাইট মানে হ'ল 1024 গিগাবাইটে অৰ্থাৎ জিবিয়ে 1 টেৰাবাইট। প্ৰতিদিনে প্ৰায় 2.7 বিলিয়ন লাইক হয় আৰু 300 মিলিয়ন ফটো ডেইলি আপলোড হয়। মেইনলি ইয়াকে বুজা গ'ল যে ফটোৰ প্ৰতিও মানুহ ক্ৰমান্বয়ে এডিক্টেড হৈ গৈছে, ৰাইট? নম্বৰ 3, ইণ্টাৰনেট জগতৰ জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলৰ বিষয়ে আজিৰ দিনত কোনে নাজানে? যিকোনো তথ্য বিচাৰি গুগলত মানুহে চাৰ্চ কৰে। এমাজিং ফেক্ট এই যে প্ৰতিমাহে এনেকুৱা বিভিন্ন ৰকমৰ 100 বিলিয়ন চাৰ্চ গুগলত হয়। ইয়াৰ হিচাপত চাব গ'লে প্ৰতি ছেকেণ্ডত 40,000 চাৰ্চ গুগলত হয়। ৰিয়েলি গুগল ইজ এ বিগেষ্ট চাৰ্চ ইঞ্জিন ইন দি ৱৰ্ল্ড। নম্বৰ 4, ছাৰ টিম বাৰ্নাৰ্ছ-লি আছিল এজন পদাৰ্থবিদ। তেওঁৰ জন্ম হৈছিল লণ্ডনত। তেওঁ চিন্তা কৰিছিল এনেকুৱা এটা হাইপাৰ লিংক বনোৱাৰ কথা যাতে পৃথিৱীৰ সকলো মানুহ একলগ হৈ থাকিব পাৰে। এই বিখ্যাত ব্যক্তিৰ অসাধাৰণ আৱিষ্কাৰৰ কাৰণে আজিৰ মানুহ উন্নতিৰ চৰম পৰ্যায় পাইছেগৈ। info.cern.ch হ'ল বিশ্বৰ প্ৰথম ৱেব ছাৰ্ভাৰ। 1991 চনৰ আগষ্ট মাহৰ 6 তাৰিখে ইয়াক পাব্লিছ কৰা হৈছিল। নম্বৰ 5, আইচলেণ্ড এখন সৰু দেশ। বহুতে হয়তো এই দেশৰ নামো শুনা নাই, অথচ ইণ্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত এই দেশ গোটেই ৱৰ্ল্ডৰ ভিতৰত নম্বৰ 1। আৰু ইণ্টাৰনেট সকলোতকৈ কম ব্যৱহাৰ কৰা দেশ হ'ল নৰ্থ কোৰিয়া অৰ্থাৎ উত্তৰ কোৰিয়া। নম্বৰ 6, সকলোতকৈ আশ্চৰ্যকৰ কথা এই ইণ্টাৰনেট নামৰ জগতখনৰ এটা নিৰ্দিষ্ট ওজন আছে। ওজন ৱেইট, নাইবা ভৰৰ কথাই কৈছোঁ। শুনি আচৰিত লগা নাইনে? ইণ্টাৰনেটত যিবিলাক তথ্য আছে তাৰ ওজন হ'ল 2.0 × 10⁻7 আউন্স। আউন্স মানে হ'ল 1 আউন্স ইকুৱেল টু 28.3495 গ্ৰাম। সৰ্বশেষত এটা দুখৰ বিষয়, এই মহাবিশ্বক একেবাৰে ক্ষুদ্ৰ কৰা এই ইণ্টাৰনেটত যিবিলাক চাৰ্চ হয় তাৰ ভিতৰত 3/4 হ'ল বেয়া ভিডিঅ' আৰু ফটো। আৰু ইণ্টাৰনেটত যিবিলাক ফটো আছে তাৰ 80% হ'ল উলংগ মহিলাৰ ফটো। ইণ্টাৰনেটৰ এই তথ্যবিলাকৰ ৰেকৰ্ড প্ৰতি ছেকেণ্ড, মিনিট বা ঘণ্টাত বৰ্ধাদিত হৈ থাকে। ই এক নিৰ্দিষ্ট বেলেঞ্চত ৰৈ নাথাকে। চ' তথ্যবিলাকৰ কিছু উলট পালট হ'লে তলৰ কমেণ্ট বক্সত অনুগ্ৰহ কৰি জনাব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব পাৰে। আৰু এনেকুৱা সম্পূৰ্ণ অসমীয়াত নলেজফুল ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেতিয়া কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক সকলোতকৈ আগত